বোৱাৰী এইফালে আহাচোন। নাই মা হ'ব, মই বাহিৰতে আছোঁ। মই তোমাক চাহ খাবলৈ মাতিছোঁ, আহা ভিতৰলৈ আহা। ঠিক আছে মা, মই বাহিৰতে আছোঁ। কিয় কি হ'ল, কিয় অহা নাই ভিতৰলৈ? মানে মা মই অসুবিধা হ'লোঁ, এইকাৰণে ভিতৰলৈ যোৱা নাই। অসুবিধা হ'লা? এইফালে আহা, ভিতৰলৈ আহা, আহা আহা। কিন্তু আহাচোন, আহা ভিতৰলৈ আহা, আহা। মা বহা, মই চাহ বাকিছোঁ, বহা। নাই নাই মা হ'ব, মই চকীত নবহোঁ, বহিব নাপায় চকীত। বোৱাৰী মোক এটা কথা কোৱা, অসুবিধা হ'লে আৰু কি কি কৰিব নাপায়? মা অসুবিধা হ'লে চকীত বহিব নাপায়, পাকঘৰত সোমাব নাপায়, বিচনাত শুবলৈ নাপায়, আৰু বহুত কিবা কিবি আছে যিবোৰ মোক মানে মই সৰুৰ পৰাই দেখি আহিছোঁ। আৰু বোৱাৰী, এই অসুবিধাটো আমাৰ ছোৱালী মানুহৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া। এইটো প্ৰত্যেক মাহে হয়, হয়নে নহয়? তেতিয়াহ'লে এই ৩-৪ দিন সময় এজনী ছোৱালী বহুত কমজোৰ হৈ থাকে, কিন্তু মানুহবোৰে এইটো বুজি নাপায়। এই যিকেইদিন তুমি মাহেকীয়া হৈ থাকা, এইকেইদিন তুমি তোমাৰ নিজৰ শৰীৰটোৰ কথা শুনিব লাগে, স্বাস্থ্যটোৰ কথা ভাবিব লাগে, নিজৰ শৰীৰটোক আৰাম দিব লাগে, ভাল ভাল খাদ্য খাব লাগে, শৰীৰটোক পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু নিজকে বহুত বেছি আৰাম দিব লাগে। কিন্তু এইটো নাপায়, সেইটো নাপায়, এইটো নহয়, বুজিছা নহয়? এই অসুবিধাৰ দিনকেইটাত তুমি এইটো নকৰিবা, সেইটো নকৰিবা, এইবোৰৰ কিছুমান বিজ্ঞান যুক্তি আছে যিবোৰ মানুহে বুজি নাপায়, আৰু সেইবোৰ বুজি নাপায় মানুহবোৰে ছোৱালীজনীক লেই চেই কৰে। সেইটো ভাল কথা নহয়, গম পাইছানে? অসুবিধা হোৱা কেইদিন মাত্ৰ আৰাম ল'ব লাগে, জিৰণি ল'ব লাগে, কাৰণ সেইকেইদিন ছোৱালীবোৰ কমজোৰ থাকে। কিছুমান ছোৱালীৰ পেট বিষ হয়, কিছুমানৰ কঁকাল বিষ হয়, আৰু কেতিয়াবা কিছুমান ছোৱালীৰ এই মনবোৰো সলনি হৈ যায়। কেতিয়াবা কিছুমানৰ খং উঠে, কেতিয়াবা কাৰোবাৰ বেয়াও লাগে, কেতিয়াবা কাৰোবাৰ দুখো লাগে, হয়নে নহয়? সেইটোৱে কথা। বাকী এই চকীত বহিব নাপায়, এই বিচনাত শুব নাপায়, এইটো সেইটো, এইবোৰৰ কোনো যুক্তি নাই, বুজিছা নহয়? ঠিক আছে, তুমি বহা, মই তোমাৰ কাৰণে চাহ বাকিছোঁ। ঠিক আছে। ষ্ট্ৰবেৰী আনি দিব লাগিছিলে, এতিয়া মোক কোনে আনি দিব, মই কাক ক'ম এতিয়া বাৰু? ভগৱান, চিনিও নাপাওঁ ভালকৈ মই দেখোঁ। বাইদেউ এইটো লওক। কি হয়? লওক, আহি লওক না আগতে আপুনি, আহি লওক, দিয়া লোৱা। কি হ'ল? ষ্টেফি, তুমি কিয় আনিলা?